নমস্কাৰ বন্ধুসকল, অসম পুলিচৰ ৫৫৬৩টা পোষ্টৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে 15 অক্টোবৰৰ পৰা আৰু লাষ্ট ডেট আপুনি 1 নৱেম্বৰলৈকে এপ্লাই কৰিব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনাক দেখাম কেনেদৰে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু এপ্লাই কেনেদৰে কৰিব পাৰিব যিকোনো পোষ্টৰ বাবে। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবলৈ নাপাহৰিব। সৰ্বপ্ৰথমে আপুনি আসাম পুলিচৰ এই অফিচিয়েল ৱেবছাইটখনত ভিজিট কৰিব লাগিব। ইয়াৰ লিংক আপুনি ডেছক্ৰিপশ্যন বক্সত পাই যাব। তাত যদি ক্লিক কৰে আপুনি অফিচিয়েল ৱেবছাইটখনত আহি পাব। ইয়াত অহাৰ পিছত আপুনি ফাৰ্ষ্টত এখন এপ্লাই হেয়াৰ বুলি অপশ্যন এখন পাব। ইয়াত আপুনি দেখি পাইছে এপ্লাই অনলাইন ফৰ আপকামিং ৰিকুৱাৰমেণ্টছ। ইয়াত এখন এপ্লাই হেয়াৰ বুলি অপশ্যন আছে, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত কিছুমান ষ্টেপছ দিয়া আছে। আপুনি 4টা ষ্টেপত এপ্লাই কৰিব পাৰিব। প্ৰথম ষ্টেপত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, দ্বিতীয়তে লগ ইন কৰিব লাগিব, তৃতীয়তে এপ্লাই কৰি চতুৰ্থতে ডাউনলোড একনলেজমেণ্ট এখন ডাউনলোড কৰিব পাৰিব। ইয়াত কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে, আপুনি সেইটো পঢ়ি ল'ব। প্ৰথমটো আছে আপুনি বৈধ মোবাইল নম্বৰ দি পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব। তাৰপিছত আপুনি এখন আইডি লাভ কৰিব, আইডিৰ লগত আপুনি লগ ইন কৰি এপ্লাই কৰিব পাৰিব। গতিকে ইনষ্ট্ৰাকশ্যনখিনি আপুনি নিজে পঢ়ি ল'ব। তাৰপিছত তলত এখন অপশ্যন পাব এপ্লাই অনলাইন বুলি, ইয়াত আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে এনেধৰণৰ ইণ্টাৰফেচ এখন দেখি পাব, কমন এপ্লিকেশ্যন পৰ্টেল। ইয়াত আপুনি দুটা অপশ্যন পাব, এটা পাব লগ ইনৰ আৰু আনটো হৈছে ৰেজিষ্টাৰ। আপুনি সৰ্বপ্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব। তাৰ বাবে আপুনি ইয়াত ৰেজিষ্টাৰ নাওত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত ৰেজিষ্ট্ৰেশ্যন পৰ্টেলটো খোল খাব। ইয়াত আপুনি দেখি পাইছে লেফ্ট চাইডে ইনষ্ট্ৰাকশ্যনখিনি আপুনি পঢ়ি ল'ব। কি ইনষ্ট্ৰাকশ্যন দিয়া আছে আপুনি চাই ল'ব পাৰে। প্ৰথমটো দিয়া আছে পাছপোৰ্ট চাইজ ফটোগ্ৰাফৰ কাৰণে আপোনাৰ চাইজটো কেনেকুৱা কি হ'ব লাগে গোটেইখিনি ইয়াত দিয়া আছে, আপুনি এনেকুৱা হিচাপত বনাই ল'ব। ছিগনেচাৰটো আপুনি তেনেদৰে ৰেডি কৰি ল'ব। 3 নম্বৰ পইণ্টত দিয়া আছে আপুনি ডকুমেণ্টছ কি আপলোড কৰিব লাগিব, গোটেইখিনি ইয়াত দিয়া আছে। আপুনি সকলোখিনি ৰেডি কৰিব ল'ব আৰু ডকুমেণ্টছৰ যি চাইজ আছে সেইটো মেক্সিমাম 200 KB হ'ব লাগিব আৰু PDF ফৰ্মেট, অনলি PDF ফৰ্মেট ছাপোৰ্ট কৰা হৈছে। গতিকে এনেধৰণৰ ইনষ্ট্ৰাকশ্যন দিয়া আছে লেফ্ট চাইডে, আপুনি সেইটো পঢ়ি ল'ব ভালদৰে। তাৰপিছত ৰাইট চাইডে দিয়া আছে ৰেজিষ্ট্ৰেশ্যন কৰ্নাৰ। ইয়াত আপুনি দেখি পাইছে ৰেজিষ্ট্ৰেশ্যন অনলাইন। চ' আপুনি চবচে ফাৰ্ষ্টত ইয়াত চেলুটেশ্যন চিলেক্ট কৰি ল'ব নিজৰ। তাৰপিছত ফাৰ্ষ্ট নেম আপুনি এই বক্সত ফিল আপ কৰিব। মিডিল নেম যদি আছে আপুনি দিব, মিডিল নেম যদি নাই নিদিলেও হ'ল। লাষ্ট নেম দিব লাগিব ইয়াত, ফাদাৰ্ছ নেম দিব, তাৰপিছত মাদাৰ্ছ নেম দিব। ফোন নাম্বাৰ, নিজৰ ফোন নাম্বাৰ এখন দিব ইয়াত। এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰ আপুনি ইয়াত ফিল আপ কৰিব। আপোনাৰ হায়েষ্ট কোৱালিফিকেশ্যন কিমান হয় সেইটো অপশ্যনৰ পৰা আপুনি চিলেক্ট কৰি ল'ব। পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট, নিজৰ পাৰ্মানেণ্ট ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। নিজৰ জেণ্ডাৰটো চিলেক্ট কৰি ল'ব ইয়াত। কেটেগৰী কি হয়, আপুনি কি কেটেগৰী বিলং কৰে ইয়াত আপুনি চিলেক্ট কৰি ল'ব। আপোনাৰ ডেট অফ বাৰ্থ এই বক্সত ফিল আপ কৰিব। আপোনাৰ আধাৰ নম্বৰ আছে যদি ইয়াত আপুনি বক্সত দিব, যদি নাই দিব নালাগে। ইয়াত কোনো ধৰণৰ কম্পালচৰি ইয়াত দিয়া নাই। ষ্টাৰ মাৰ্ক ৰঙা ইয়াত দেখি পোৱা নাই আপুনি, গতিকে আধাৰ নম্বৰটো দিলে হ'ল, নিদিলে হ'ল। তাৰপিছত এই বক্সত আপুনি টিক কৰি ৰেজিষ্টাৰত আপুনি ক্লিক কৰিব লাগিব। ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ যাব। ইয়াত আপুনি দেখি পাইছে ছাকচেছফুলি ৰেজিষ্টাৰ্ড। গতিকে ইয়াত ভেৰিফাইড হৈ গ'ল। আপুনি দেখি পাইছে প্ৰফাইল হেজ বিন ৰেজিষ্টাৰ্ড ছাকচেছফুলি উইথ আসাম পুলিচ ৰিক্ৰুইটমেণ্ট ID। গতিকে আপোনাৰ ইয়াত ID নম্বৰ আহি গ'ল। আপুনি এইটো লগে লগে নিজৰ মোবাইল নম্বৰতো মেছেজতো পাই যাব। ইয়াত এখন ID দেখি পাইছে, এই IDখন আপুনি মেছেজতো পাই যাব। তাৰপিছত আপুনি গো টু লগ ইন আপুনি ইয়াত ক্লিক কৰি ল'ব। ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াৰ লগ ইন পেজটো অ'পেন হৈ যায়। ইয়াত আপুনি দেখি পাইছে এনেধৰণৰ ইণ্টাৰফেচ খোল খাব লগ ইন পেজৰ, আপুনি ইয়াত দেখি পাইছে। গতিকে আপুনি ৰিক্ৰুইটমেণ্ট ID ইয়াত এণ্টাৰ কৰিব পাৰে, নতুবা আপুনি ফোন নাম্বাৰ যোনটো ৰেজিষ্টাৰ ফোন নম্বৰ হয় সেইটো দিব পাৰে। তাৰপিছত নিজৰ ডেট অফ বাৰ্থটো ইয়াত এণ্টাৰ কৰি কিনে আপুনি লগ ইনত ক্লিক কৰিব লাগিব। লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ প্ৰফাইলটো লগ ইন হৈ যাব। ইয়াত আপুনি দেখি পাইছে ৱেলকাম আৰু ইয়াত নিজৰ আপোনাৰ নামটো আৰু আপোনাৰ ID, ইয়াত আপোনাৰ কি কাষ্ট হয়, কাষ্ট আৰু ডেট অফ বাৰ্থ আপোনাৰ ইয়াত শ্ব' হৈ যাব। আপোনাৰ ইয়াত ফটোৰ জেগা পাব, ছিগনেচাৰৰ জেগা পাব, আপোনাৰ নাম, আপোনাৰ কোৱালিফিকেশ্যন, ডেট অফ বাৰ্থ, ফোন নম্বৰ, কাষ্ট, জেণ্ডাৰ গোটেইখিনি এটা পাই যাব আপুনি।
এডিটত ক্লিক কৰি এডিটো কৰিব পাৰে তাৰপিছত আপুনি অকমান স্ক্ৰল কৰিব তলত ইয়াত অনগোয়িং এপ্লিকেশন বুলি ইয়াত কিছুমান অপচন পাব গতিকে আপুনি ইয়াত চাই ল'ব কোনখিনি আপুনি এপ্লাই কৰিব পাৰে তাত এপ্লাই অপচন আহি যায় নিজে আৰু যোনটোত আপুনি এপ্লাই কৰিব নোৱাৰে সেইটো এনে ধৰণৰ নট এপ্লিকেবল বুলি আহি যায় গতিকে যোনটো পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব বিচাৰিছে তাৰ সাইডত থকা এই এপ্লাই অপচনটোত আপুনি সিম্পলি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনে ধৰণৰ ইন্টাৰফেস খোল খাব ইয়াত আপুনি দেখি পাইছে গতিকে প্ৰথমটো কোৱেশ্চন আছে আপোনাৰ আৰ ইউ বিলংগিংছ টু টি ট্ৰাইবছ অৰ আদিবাসী কমিউনিটি যদি হয় ইয়েস নহলে নো আপুনি দিব যদি ইয়েস সিলেক্ট কৰে আপুনি ইয়াত আকৌ আপলোড কৰিব লাগিব ডকুমেন্ট প্ৰুফ তাৰপিছত আপুনি ডু ইউ হেভ এনসিসি সাৰ্টিফিকেট যদি আপোনাৰ আছে ইয়েস কৰিব যদি নাই নো কৰিব এতিয়া যদি আপুনি ইয়েস কৰে আপুনি ইয়াত অপচন পাব তিনিটা এনসিসি এ বি সি তিনিটা সাৰ্টিফিকেট পাব আপোনাৰ লগত যোনটো সাৰ্টিফিকেট এভেইলেবল আছে এ বা বি বা সি যদি আছে সেইটো অপচনটো ইয়াত সিলেক্ট কৰি আপুনি আপলোডত ক্লিক কৰিব আৰু সেই সাৰ্টিফিকেটখন আপলোড কৰি ল'ব ইয়াত সাইজটো দিয়া আছে ম্যাক্সিমাম 200 KB আৰু PDF ফৰমেটত হ'ব লাগিব তাৰপিছত আপুনি সেভ এণ্ড প্ৰসিডত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে সেকেন্ড স্টেপ আহি পাব ইয়াত দেখিছে পাইছে আপুনি পোষ্ট সিলেকশন ইউ আৰ এলিজিবল ফৰ দা ফলোইং স্টেপ পোষ্ট তলত দিয়া পদখনৰ বাবে আপুনি যোগ্য হয় গতিকে আপুনি এই বক্সত টিক কৰিব টিক কৰাৰ পিছত ইয়াত তলত লিংক আহি যায় ইয়াত আপুনি কি কৰিব সেভ এণ্ড প্ৰসিডত ক্লিক কৰিব তাৰপিছত আপোনাৰ আপলোড ডকুমেন্ট সেকশন আহি পাব ইয়াত যদি তলত স্ক্ৰল কৰে আপুনি কি ডকুমেন্টস আপলোড কৰিব লাগিব ইয়াত দেখি পাইছে সৰ্বপ্ৰথমে আপুনি কাষ্ট সাৰ্টিফিকেট আপলোড কৰিব লাগিব যদিহে আপুনি SC ST বা OBC ক্যাটাগৰী বিলং কৰে তেতিয়া আপুনি ইয়াত আপলোডত ক্লিক কৰি নিজৰ কাষ্ট সাৰ্টিফিকেটখন আপলোড কৰিব ঠিক তেনে পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট এটো আপলোড নকৰিলেও হয় ইয়াত কোনো ধৰণৰ ৰঙা ষ্টাৰ মাৰ্ক দেখি পোৱা নাই গতিকে এজ প্ৰুফ আপলোড কৰিব এজ প্ৰুফত আপুনি নিজৰ স্কুলৰ সাৰ্টিফিকেট দিব পাৰে বা মেট্ৰিকৰ এডমিট কাৰ্ড দিব পাৰে বা নতুবা আপোনাৰ বাৰ্থ সাৰ্টিফিকেট যদি আছে সেইটো দিব পাৰে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট আপলোড কৰিব পাৰে ইয়াত নকৰিলেও হল ইয়াত ষ্টাৰ মাৰ্ক নাই কোনো ধৰণৰ কম্পালসৰি নহয় ফটো আপলোড কৰিব লাগিব ইয়াত তাৰপিছত সিগনেচাৰ আপলোড কৰিব ডকুমেন্টস আপলোড কৰি হোৱাৰ পিছত তলত যদি অকমান স্ক্ৰল কৰে আপুনি ইয়াত পাৰ্সোনেল ডিটেইলছ দেখি পাব ইয়াত আপুনি নিজৰ নেশনালিটি সিলেক্ট কৰি ল'ব ইয়াৰ অপচনৰ পৰা তাৰপিছত নিজৰ ৰিলিজন যি হয় হেতু সিলেক্ট কৰিব ইমেইল এড্ৰেছ দিব পাৰে ইয়াত অপচনেল হয় দিলেও হল নিদিলেও হল তাৰপিছত ফোন নম্বৰ আপোনাৰ ইয়াত আহি গৈছে এডিশনাল ফোন নম্বৰ আপুনি ইয়াত দিব পাৰে আধাৰ নম্বৰ আহি গৈছে তলত স্ক্ৰল কৰিব ইয়াত পাৰ্মানেন্ট এড্ৰেছ আৰু কাৰেসপন্ডেন্ট এড্ৰেছ দিব লাগিব যদি আপোনাৰ দুইখন এড্ৰেছ সেম হয় তেতিয়া আপুনি সেম এজ পাৰ্মানেন্ট এড্ৰেছ এই বক্সত টিক কৰিব ইয়াৰ পৰা পুলিচ ষ্টেচন সিলেক্ট কৰিব পিন কোড দিব নিজৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব পুলিচ ষ্টেচন পিন কোড তাৰপিছত আপুনি সেভ এণ্ড প্ৰসিডত ক্লিক কৰিব লাগিব সেভ এণ্ড প্ৰসিডত ক্লিক কৰাৰ পিছত আপুনি নতুন এখন পেজত গৈ পাব ইয়াত আপুনি দেখি পাইছে তাৰপিছত আপুনি ক্লাছ 10 ডিটেইলছত ইয়াৰ ফিল আপ কৰিব লাগিব বৰ্ড আপোনাৰ সিলেক্ট কৰিব যি বৰ্ডৰ পৰা আপুনি পাস কৰিছে আপুনি ৰোল নম্বৰ দিব পাৰে ইয়াৰ পাসিং পাৰ্সেন্টেজ দিব পাৰে ডকুমেন্ট আপলোড কৰিব লাগিব ইয়াত ম্যাক্সিমাম 200 কে মেট্ৰিকৰ ডকুমেন্টস ইয়াত আপলোড কৰিব পাৰে তাৰপিছত ঠিক তেনেদৰে ক্লাছ 12 ৰ ডিটেইলছ আহিব ইয়াত আপুনি বৰ্ড সিলেক্ট কৰিব আপুনি কি ষ্ট্ৰীম পাস কৰিছিলে সেইটো দিব ইয়াৰ পাসিং এনেধৰণে আপুনি আপলোড কৰিব পাৰিব তাৰপিছত আপুনি গ্ৰেজুৱেচন ডিটেইলছ আপুনি আপলোড কৰিব পাৰে এডিশনাল কোৱালিফিকেশন ডিটেইলছ আপুনি যদি কিবা আছে সেইটো দিয়াত দিব পাৰে আৰু ইয়াত কোৰ্সটো চুজ কৰিব ইয়াৰ পাসিং পাৰ্সেন্টেজ দি কেনে আপুনি ডকুমেন্টছ ইয়াত আপলোড কৰিব ডকুমেন্টছ খিনি আপলোড কৰাৰ পিছত আপুনি সেভ এণ্ড প্ৰিভিউত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে এনে ধৰণৰ ইন্টাৰফেস আপুনি আহি দেখি পাব প্ৰিভিউ ইন্টাৰফেস খোল খাই যাব আপোনাৰ ফটো ইয়াত আহিব আপোনাৰ সিগনেচাৰ ইয়াত আহিব আপোনাৰ গোটেইখিনি ডিটেইলছ আহি যাব নেম মাদাৰ্স নেম জেন্ডাৰ ডেট অফ বাৰ্থ এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰ আপোনাৰ ইয়াত আহি যাব ফাদাৰ্স নেম পাই যাব আপুনি তাৰপিছত আপোনাৰ যোনটো ৰিলিজন হয় কি ক্যাটাগৰী বিলং কৰে আপুনি নেশনালিটি আৰু আপোনাৰ আধাৰ নম্বৰ গোটেইখিনি ইয়াত আহি যাব আপোনাৰ যদি ইমেইল আছে ইমেইল দিছে যদি এইটো আহি যাব আপোনাৰ মোবাইল নম্বৰ আহি যাব ইয়াত তাৰপিছত আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ আহি যাব ইয়াত কাৰেসপন্ডেন্স এড্ৰেছ পাব
পোষ্ট প্ৰিফাৰেন্স আপুনি কোন পোষ্টত এপ্লাই কৰিছে সেইটো ইয়াত আহি যাব পোষ্ট নেম গতিকে একাডেমিক ডিটেইলছ তলত পাব আপুনি একাডেমিক ডিটেইলছত আপোনাৰ ক্লাছ 10 ৰ পৰা ক্লাছ 12 আপুনি হাইয়েষ্ট কোৱালিফিকেশ্যন লৈকে যি দিছে যিখিনি আপুনি ডিটেইলছ দিছে সব আহি যাব ইয়াত আপুনি দেখিবলৈ পাব পাৰ্চেন্টেজৰ পৰা আৰম্ভ কৰি গোটেইখিনি পাব তাৰপিছত ডকুমেন্টছ নেম আপুনি কি আপলোড কৰিছে এজ প্ৰুফ সাৰ্টিফিকেট কেটেগৰী সাৰ্টিফিকেট আপুনি যিবিলাক আপলোড কৰিছে ডকুমেন্টছখিনি গোটেইখিনি আহি যাব ইয়াত আপুনি দেখি পাইছে তাৰপিছত আপুনি প্ৰিভিউ গোটেইখিনি প্ৰিভিউ কৰাৰ পিছত আপুনি কনফাৰ্ম অপচনত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত এখন পপআপ আহি যায় প্লিজ চেক এণ্ড কনফাৰ্ম ইউৰ ডিটেইলছ বিফৰ ৰেজিষ্ট্ৰেশ্যন ডাটা ওৱান্স সাবমিটেড কেনট বি চেঞ্জ গতিকে আপুনি প্ৰিভিউত গোটেইখিনি নিজৰ ডিটেইলছ ভালদৰে চেক কৰিব চেক কৰাৰ পিছত পপআপটো আপুনি ওকে কৰি দিব ওকে কৰাৰ লগে লগে ইউ হেভ সাকসেসফুলি এপ্লাইড বুলি এখন পপআপ আহি গৈছে ইয়াত আপুনি ওকে কৰিব ওকে কৰাৰ পিছত আপোনাৰ যোনটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ হয় তাত এখন OTP আহিব যোনটো মোবাইল নাম্বাৰ দি আপুনি এপ্লাই কৰিছে তাত OTP আহিব OTPটো আপুনি ইয়াত এন্টাৰ কৰিব এন্টাৰ কৰি এই সাবমিটত আপুনি ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ লগে লগে এনে ধৰণৰ পপআপ আহি যাব ইউ হেভ সাকসেসফুলি এপ্লাইড ইয়াত আপুনি ওকে কৰিব ওকে কৰাৰ পিছত আপোনাৰ একনলেজমেন্টখন ৰেডি হৈ যায় ইয়াত আপুনি দেখি পাইছে তলত যদি অকমান স্ক্ৰল কৰে ইয়াত আপুনি দেখি পাব আপুনি যোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে তাৰ এগেইনষ্টত ইয়াত একনলেজমেন্ট ফৰ্ম বুলি এখন অপচন আহি যাব ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এপ্লাই কমপ্লিট হোৱাৰ একনলেজমেন্ট ৰিসিপ্টখন আপুনি ডাউনলোড হোৱা দেখা পাব ইয়াত আপুনি দেখি পাইছে একনলেজমেন্ট ৰিসিপ্টখন ইয়াত ডাউনলোড হৈ আছে আপুনি ইয়াত দেখি পাইছে ওপৰত ডাউনলোড কমপ্লিট হৈ গ'ল ইয়াত যদি মই ক্লিক কৰোঁ মোৰ একনলেজমেন্ট ৰিসিপ্টখন খোল খাব গতিকে এনেদৰে আপুনি নিজৰ পছন্দৰ কাৰণে যিকোনো পোষ্টত এপ্লাই কৰিব পাৰিব যোনটো পোষ্টৰ কাৰণে আপুনি এপ্লিকেবল হয় সেইটো পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব আৰু একনলেজমেন্ট ৰিসিপ্টখন আপুনি প্ৰিন্ট কৰিব নহলে মোবাইলত সেভ কৰি থব আৰু এই গোটেই প্ৰক্ৰিয়াটো আপুনি নিজৰ মোবাইলতো কৰিব পাৰে কিন্তু এটা প্ৰবলেম হ'ব পাৰে আপোনাৰ যিখিনি ডকুমেন্টছ আছে সেইখিনি আপুনি আগতে ৰেডি কৰি থৈ মোবাইলত হ'ব লাগিব তাৰ পিছতে আপুনি এপ্লাই কৰিব পাৰিব আৰু যদি মোবাইলত কৰিব নোৱাৰে ল্যাপটপ বা কম্পিউটাৰ যদি কৰিব বিচাৰে তেতিয়াহলে আপোনাৰ কাৰণে সেইটো ভাল হ'ব কাৰণ ল্যাপটপ বা কম্পিউটাৰত আপুনি ইজিলি এপ্লাই কৰিব পাৰে গতিকে আজিৰ ভিডিওটোত ইমান আছিল মই সম্পূৰ্ণ প্ৰক্ৰিয়াটো আপোনালোকক দেখাই দিলো কেনেদৰে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আৰু কেনেদৰে আপুনি যিকোনো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে গোটেইখিনি প্ৰক্ৰিয়াটো মই আপোনাৰ আজিৰ ভিডিওটোত দেখাই দিলো বুজাই দিলো যদি কিবা বুজাত অসুবিধা পাইছে আপুনি কমেন্ট বক্সত খুজিব পাৰে আৰু এই এপ্লিকেশন প্ৰক্ৰিয়াটো 15 অক্টোবৰ অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে আৰু 1 নৱেম্বৰ তাৰিখলৈকে লাষ্ট ডেটটো দিয়া হৈছে তেতিয়াৰ আগতে আপুনি এপ্লাই কৰিব লাষ্ট ডেটলৈকে যদি থৈ দিয়ে লাষ্ট ডেটৰ ফালে আপোনাৰ সাৰ্ভাৰটো ডাউন হ'ব পাৰে গতিকে এপ্লাই কৰিবলৈ অসুবিধা হ'ব পাৰে গতিকে তাৰ আগতে যদি আপুনি এপ্লাই কৰি দিব পাৰে তেতিয়া ভাল গতিকে আজিৰ ভিডিওটো যদি ভাল পাইছে যদি কিবা আপুনি উপকাৰ হৈছে আপোনাৰ তেতিয়াহলে ভিডিওটো লাইক কৰিব আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম অন্য এটি ভিডিওৰ সৈতে তেতিয়ালৈকে মোক বুজাই দিয়ক আৰু ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ